নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ গাজৰৰ হালৱাৰ ৰেচিপি। ইয়াতে মই 4টা মিডিয়াম সাইজ গাজৰ ৰুকি লৈছোঁ মিহি মিহিকৈ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত তাতে মই 2 চামুচ ঘি এড কৰি দিম। আমাৰ ঘিখিনি গৰম হৈ গলি গৈছে। এতিয়া মই ইয়াতে গাজৰখিনি দি দিছোঁ। গাজৰখিনি প্ৰায় 15 মিনিট মানৰ কাৰণে এনেকৈ ভাজিব লাগিব। মাজে মাজে এনেকৈ হিলাইও থাকিব। গেছৰ ফ্লেমটো বেছি বঢ়াই নথব, মিডিয়াম ফ্লেমত থ'ব। গাজৰখিনি ভাজি থাকোঁতে আপোনালোকে দেখা পাব যে গাজৰৰ ৰংটো সলনি হৈছে। অৰেঞ্জ কালাৰৰ পৰা লাইট অৰেঞ্জ কালাৰ নহ'লে য়েল্লো কালাৰ নিচিনা হৈ যাব। এয়া চাওক 15 মিনিটৰ পাছত কিদৰে আমাৰ গাজৰৰ ৰংটো সলনি হৈ গ'ল। ইয়াৰ কালাৰটো একেবাৰে পাতল হৈ পৰিল। এতিয়া আমি ইয়াতে দিম 1 কাপ গাখীৰ। গাখীৰখিনি দিয়াৰ পাছত গাজৰখিনি আমি আকৌ 15 মিনিট মানৰ কাৰণে গাখীৰৰ লগতে সিজাব লাগিব। আৰু যেতিয়া গাজৰখিনি সিজি যাব তেতিয়ালৈকে গাখীৰখিনিও শুকাই পৰিব। ইয়াতে মই 4টামান ইলাচি দি দিছোঁ। এয়া চাওক আমাৰ গাখীৰখিনি প্ৰায়ে শুকাই গ'ল আৰু আমাৰ গাজৰখিনিও সিজি গৈছে। এইখিনি সময়তে আমি ইয়াত আধা কাপ চেনি এড কৰি দিম। চেনিখিনি ভালকৈ মিক্স কৰিব লাগিব, নহ'লে লাগি ধৰিব। এনেকৈ মিক্স কৰি থাকিব আৰু দেখা পাব যে আমাৰ চেনিখিনি গলিবলৈ ষ্টাৰ্ট হৈছে। এয়া চাওক চেনিখিনি আমাৰ পুৰা গলি গৈছে। অলপ দেৰি পাছত নিজে নিজে চেনিখিনি পাক খাই কিনে শুকায়ো যাব। এয়া চাওক চেনিখিনি আকৌ শুকাই গ'ল। আৰু এটা কথা মন কৰিলেনে, চেনি দিয়াৰ পাছৰে পৰা গাজৰৰ কালাৰটো আকৌ ডাৰ্ক হৈ পৰিল, আগৰ দৰে অৰেঞ্জ কালাৰ। আমাৰ হালৱাখিনি প্ৰায় ৰেডি হৈয়ে গৈছে। ইয়াতে মই অলপ এতিয়া ড্ৰাই ফ্ৰুটছ এড কৰি দিম। আপোনালোকে নিজৰ মন পচন্দৰ ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে। মই ইয়াতে অকণমান কাজু বাদাম, আলমণ্ডছ আৰু খিচমিচ এড কৰিছোঁ। ইয়া আৰু 3 মিনিট মানৰ কাৰণে ভাজিম। তাৰ পাছত আমাৰ গাজৰৰ হালৱা খাবলৈ ৰেডি। এয়া চাওক মোৰ গাজৰৰ হালৱা ৰেডি হৈ গ'ল। একেবাৰে সহজ ৰেচিপি। ইয়াতে মই কনডেন্স মিল্কো ইউজ কৰা নাই। ঠাণ্ডা দিনত এইদৰে গৰম গৰম গাজৰ হালৱা খাই খুবেই ভাল লাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ'ছ আপোনালোকলৈ আনিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।